Hey guys, welcome to Diva Sharma Vlogs আৰু আজি চাওঁ হক আমি আনাৰস কেনেকৈ কাটিব লাগে। এই দুটা লৈছো আনাৰস মই কিন্তু বৰ্তমান এটা কাটিম। যিসকলে আনাৰস কাটিব নাজানে তেওঁলোকৰ বাবে এইটো ভিডিও বনোৱা হৈছে আসলতে। আনাৰস কাটিব আসলতে বহুতৰে টান লাগে নহয় জানো গতিকে মই এইটো বঠিত কাটিম বাকলটো এৰাম। যিখিনি এই ওপৰৰ অংশটো দেখিছে এইখিনি ভাঙি ল'ব লাগিব মই ঠিক আছে আপোনালোকে তেনেকৈ ভাঙি ল'ব প্ৰথমতে ভাঙি যায় চাওক ভাঙি গৈছে আৰু এইখিনি ওপৰৰ অংশটো তেনেকৈ এইটো কৰি থব পাৰি অকণমান হেঁচি দিলে আপুনি জোৰকৈ হেঁচি দিব এইটো ভাঙি যাব ওপৰৰ অংশটো এইটো মই বঠিত লৈছোঁ আৰু ইয়াত মই কটাৰ সুবিধাৰ কাৰণে প্ৰথমতে দুভাগ কৰি ল'ম এই ঠাৰিৰ ফালৰ পৰা দুভাগ কৰি ল'ম মই অলপ জোৰত দিব লাগিব আপুনি চাওক এয়া মই দুভাগ কৰি ল'লোঁ আৰু এতিয়া ইয়াক মই এতিয়া মাজতে আকৌ দুভাগ কৰি ল'ম বাকলিটো এতিয়ালৈকে মই কাটাই নাই দেখিছেনে আকৌ মই মাজত দুভাগ কৰি ল'ম ভালদৰে চাই ল'ব ইয়াতো দুফাল কৰিলোঁ আৰু নেক্সট ইয়াতো দুফাল কৰি থ'ম আনাৰস মোৰ প্ৰিয় ফল হয় আপোনালোকৰ হয়তো প্ৰিয় হয় গতিকে কেনেকৈ বাকলিটো এৰাই এতিয়া আপোনালোকে সেইটো চাই লওক ভালকৈ Let's go out and be wild, do it while we can. চাওক এনেকৈ কাটি ল'ব লাগিব কিন্তু এই চকুবিলাক আপোনালোকে উঠাই ল'ব ভালকৈ গতিকে আপোনালোকেও ভালকৈ কাটি ল'ব অলপ ডাঠকৈ কাটিব লাগিব আপুনি বাকলিটো এতিয়া ইয়াৰ এই মাজৰ অংশটো আমি কাটি ল'ব লাগিব এইখিনি আমি পেলাই দিম ঠিক আছে এতিয়া নেক্সট আছে Let's go out and be wild, do it while we can. এনেকৈ কাটি ল'ব পাৰে তাৰপিছত আপুনি দীঘলকৈও কাটিব পাৰে বা যদি আপুনি সৰুকৈ কাটিম বুলি ভাবিছে সৰুকৈও কাটিব পাৰে হৈ গৈছে এতিয়া এইখিনি কাটা এয়া আমাৰ কাটা হৈ গ'ল আনাৰস আৰু এতিয়া ইয়াৰ ওপৰত আপুনি চাট মছলা দিব পাৰে অকণমান খাৰ দিবও পাৰে যদি কোনোবাই খায় তাৰপিছত নিমখ দিও খাব পাৰে ঠিক আছে এতিয়া মই খাই লওঁ এইখিনি তেতিয়ালৈকে আপোনালোকে চাগে ভিডিঅ'টো চালে নিশ্চয় কেনে পালে জনাব লাষ্টত কমেণ্টৰ জৰিয়তে